হেল্ল' বন্ধু বান্ধৱীসকল, লুটফুৰ উইজডম পইণ্ট চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি খুবেই গুৰুত্বপূৰ্ণ এটা ইনফৰমেশ্যনৰ বিষয়ে আলোচনা কৰিম। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে, কিছু সময়ৰ আগতে প্ৰকাশ পালে ADAR গ্ৰেড 3 আৰু গ্ৰেড 4 অফিচিয়েল চিলেবাছ। গতিকে এই পৰীক্ষাটোত গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাত কি কি কেটেগৰীত থাকিব আৰু কি আমি চিলেবাছ চাব লাগিব, কি পঢ়িব লাগিব, এই গোটেইখিনি কথা আমি বিতংভাৱে এই ভিডিঅ'টোত জানিবলৈ পাম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি গ্ৰেড 4 পোষ্টৰ কাৰণে চাইছোঁ। এই পোষ্টত মেইনলি দুটা কেটেগৰী থাকিব। প্ৰথম কেটেগৰীটো হৈছে যে ৰিড আপ টু ক্লাছ 8, যিসকলে ক্লাছ 8 লেভেললৈ পঢ়িছে, আৰু ছেকেণ্ড কেটেগৰীটো থাকিব যে যিসকল কেণ্ডিডেটে ক্লাছ 10 লেভেললৈ পঢ়িছে বা মেট্ৰিক দিছে বা তাৰ ইকুইভেলেণ্ট কিবা পঢ়িছে, যেনে ইয়াত দিয়া আছে ITI হওক, যিকোনো শিতানত ITI কৰা হ'লেও হৈ যাব। আৰু এই গ্ৰেড 4 এক্সামৰ চিলেবাছখিনি ইয়াতে দিয়া আছে। ইয়াত মেইন বিষয়কেইটা দিয়া আছে, যেনেদৰে ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথমেটিক্স, জেনেৰেল নলেজ, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং। এইকেইটা হৈছে, এই পাঁচটা হৈছে মূল বিষয়বস্তু। কিন্তু এই প্ৰতিটো বিষয়ৰে ভিতৰৰ যি সৰু সৰু টপিক আছে, এইকেইটা আমি চাব লাগিব। যেনে ধৰক মেথমেটিক্সৰ ক্ষেত্ৰতে প্ৰফিট এণ্ড লছ, এভাৰেজ, স্পীড, তো তেনেকুৱা গোটেইখিনি টপিক আমি চাব লাগিব। ইয়াৰ ওপৰত এনেকুৱাকৈ গ্ৰেড 3 গ্ৰেড 4 প্ৰতিটো টপিকৰ ওপৰত কি চিলেবাছত কি টপিক থাকিব, এই গোটেইখিনি মই ইয়াৰ আগৰ ভিডিঅ' এটাত দি দিছোঁ। যদি সেই ভিডিঅ'টো চোৱা নাই চাই ল'ব পাৰে। তেতিয়াহ'লে ইয়াৰ ভিতৰত টপিক কি আমি চাব লাগিব, গ্ৰেড 4 এক্সামৰ কাৰণে কি চাব লাগিব বা গ্ৰেড 3 এক্সামৰ কাৰণে কি চাব লাগিব, গোটেইখিনি দিয়া আছে। যদি ভিডিঅ'টো চোৱা নাই, মই ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম, তাৰ পৰা চাই ল'ব পাৰিব। আৰু এই এক্সামটোত কি হ'ব, টোটেল 135 MCQ থাকিব, মাল্টিপল চইচ কুৱেশ্যন থাকিব, আৰু তাৰ কাৰণে সময় থাকিব 2.5 ঘণ্টা, মিনছ 150 মিনিটছ। আৰু এটা ডাঙৰ কথা হৈছে যে এই এক্সামত কি হ'ব, নিগেটিভ মাৰ্ক থাকিব। কিমানকৈ থাকিব? 0.25কৈ নিগেটিভ মাৰ্ক থাকিব ইয়াত। অৰ্থাৎ আপুনি যদি 4টা কুৱেশ্যন ৰং কৰি দিয়ে, আপুনি যিমানখিনি কাৰেক্ট কৰিছিল তাৰ পৰা 1 নম্বৰ এটা কটা যাব। তাৰপিছত আমি এতিয়া গ্ৰেড 3 পোষ্টকেইটাৰ বিষয়ে আলোচনা কৰিম, লগতে তাৰ চিলেবাছৰ বিষয়েও আলোচনা কৰিম। ইয়াতে গ্ৰেড 3 কেটেগৰী ৱাইজ দিয়া আছে। প্ৰথম কেটেগৰীটোত দিয়া আছে বেচেলাৰ ডিগ্ৰী লেভেল। এতিয়া ডিগ্ৰী লেভেল এক্সামৰ কাৰণে মেইন চিলেবাছৰ মেইন টপিককেইটা এইকেইটা হয়: ছ'চিয়েল ষ্টাডিজ, জেনেৰেল নলেজ, লজিকেল ৰিজনিং এণ্ড এবিলিটি, মেণ্টেল এবিলিটি, জেনেৰেল মেথমেটিক্স, জেনেৰেল ইংলিছ, ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ। এইকেইটাৰো আৰু মেইন যিকেইটা টপিক আছে সেইকেইটাৰ বিষয়ে আমি চাব লাগিব। ইয়াত মেইন বিষয়কেইটা দিয়া আছে। ইয়াত টোটেল 3 ঘণ্টা সময় থাকিব, আৰু টোটেল কুৱেশ্যন থাকিব 150, আৰু টোটেল মাৰ্কছ থাকিব 175। কাৰণ বাকী গোটেইকেইটা টপিকত পাৰ কুৱেশ্যন 1 মাৰ্ককৈ থাকিব, কিন্তু ৰিডিং কম্প্ৰিহেনশ্যনত পাৰ কুৱেশ্যন 2 মাৰ্ক থাকিব। ইয়াৰ পিছৰ কেটেগৰীটো হৈছে HSLC লেভেল, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সাম। এইটো ইয়াত বিষয়কেইটা দিয়া আছে, আমাৰ কি ছাবজেক্ট আহিব। ঠিক তেনেকৈ আগতে ছ'চিয়েল ষ্টাডিজ দিয়া আছে, জেনেৰেল নলেজ, লজিকেল ৰিজনিং, মেণ্টেল এবিলিটি, জেনেৰেল ইংলিছ এণ্ড জেনেৰেল মেথমেটিক্স। তাৰ কাৰণে সময় থাকিব 3 ঘণ্টা, আৰু টোটেল কুৱেশ্যন থাকিব 150, আৰু টোটেল মাৰ্কছ থাকিব 150, আৰু প্ৰতিটো কুৱেশ্যনতে 1 মাৰ্ককৈ থাকিব। এইবাৰ আমি C নম্বৰ কেটেগৰীটো চাইছোঁ। ইয়াত HSLC লেভেল পোষ্টৰ কাৰণে, অৰ্থাৎ ড্ৰাইভাৰ পোষ্টবিলাকৰ কাৰণে তাৰ বিষয়কেইটা এইকেইটা বিষয় চাই ল'ব। আৰু ইয়াৰ পিছত ইয়াৰ বিষয়ে কি দিছে আমি সেইটো চাওঁ। আগৰ দৰে ইয়াতে দিছে যে প্ৰতিটো কুৱেশ্যনৰ কাৰণে 1 মাৰ্ককৈ থাকিব, আৰু নিগেটিভ মাৰ্ক দিছে 1/4, অৰ্থাৎ 0.25 মাৰ্ক কটা যাব। অৰ্থাৎ আপুনি যদি 4টা কুৱেশ্যন ৰং কৰি দিয়ে বা ভুল কৰি দিয়ে, আপুনি যিমানখিনি কাৰেক্ট কৰিছে তাৰ পৰা 1 মাৰ্ক কটা যাব। আৰু যদি এটাতকৈ বেছি কি কৰা আছে আমি চিলেক্ট কৰোঁ এনচাৰ, তেতিয়াহ'লে সেইটো ৰং এনচাৰ বুলি ধৰি লোৱা হ'ব। আৰু এক্সামৰ যি লেংগুৱেজ, কুৱেশ্যন পেপাৰ লেংগুৱেজ এইকেইটা দিয়া আছে, এছামিছতো থাকিব আৰু ইংলিছতো থাকিব, আৰু অন্যান্য থাকিব। ঠিক তেনেকৈ গ্ৰেড 4ৰ ক্ষেত্ৰতো থাকিব, এছামিছো থাকিব, ইংলিছো থাকিব। আৰু এক্সাম ডেট পিছলৈ ঘোষণা কৰা হ'ব, সেইটো কৈ দিছে। গতিকে বন্ধু বান্ধৱীসকল, এনেকুৱা গুৰুত্বপূৰ্ণ খবৰবোৰ বা ন'টিফিকেশ্যনবোৰ সময়মতে
পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে চিলেবাছ ৱাইজ প্ৰতিটো টপিকৰ ওপৰত ভিডিঅ'বোৰ সময়মতে এই চেনেলটোৰ জৰিয়তে দি থকা হয়। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহ'লে প্ৰতিটো নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ ওচৰলৈ যাব। গতিকে চেনেলটোৰ প্লে'লিষ্টটো চেক কৰি কিনেও ইয়াৰ আগৰ ভিডিঅ'বোৰ চেক কৰিব পাৰে। ইয়াত মেথমেটিক্স, ৰিজনিং বা ছায়েন্স জিকে গোটেইখিনি কুৱেশ্যন চিৰিয়েলি দি থোৱা আছে চিলেবাছ ৱাইজ। গতিকে আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা খুবেই উপকৃত হ'ব পাৰিছে। গতিকে ইয়াৰ পিছৰ এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।